চেনেলৰ নতুন এটা ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি ভাবিছো মই আপোনালোকৰ লগত ম'মৰ এটা ৰেচিপি শ্বেয়াৰ কৰোঁ। খুব সহজভাৱে আপোনালোকে প্ৰেছাৰ কুকাৰতে ম'ম বনাব পাৰিব, কোনো ধৰণৰ ষ্টিমাৰৰ প্ৰয়োজন নহয়। তো বলক নহ'লে আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই পোনপ্ৰথমে ম'মৰ লগত খাবৰ বাবে চাটনি বনাবলৈ 3টা বিলাহী লৈ লৈছোঁ আৰু 6টা শুকান জলকীয়া লৈ লৈছোঁ। আৰু এতিয়া মই এই বিলাহী কেইটা অকণমান কাষৰ ফালে কাটি ল'ম। এনেদৰে কাটি ল'লে বিলাহী কেইটাৰ বাকলিটো পাছত এৰুৱাবলৈ সুবিধা হয়। আৰু এতিয়া মই জলকীয়া কেইটাৰ ঠাৰি কেইটাও এনেদৰে এৰুৱাই ল'ম। আৰু এতিয়া মই এই বিলাহী আৰু জলকীয়াখিনি কুকাৰত 5 মিনিটৰ কাৰণে বইল কৰি ল'ম। আৰু এতিয়া এই বিলাহীখিনি বইল হয় মানে মই ময়দাৰ ডোটো ৰেডি কৰি ল'ম। এয়া মই 250 গ্ৰাম ময়দা লৈ লৈছোঁ আৰু তাত অকণমান নিমখ ছটিয়াই লৈছোঁ আৰু এতিয়া মই ইয়াত অকণমান ৰিফাইণ্ড অইল দি লৈছোঁ। আৰু এতিয়া মই এইখিনি ভালদৰে মঠি ল'ম। আৰু এয়া মোৰ ময়দাৰ ডো ৰেডি হৈ গ'ল আৰু এইফালে মোৰ বিলাহীখিনিও বইল হৈ গ'ল। এতিয়া মই এইখিনি ভালদৰে উলিয়াই ল'ম ইয়াৰ পৰা। আৰু এয়া মই বিলাহী আৰু জলকীয়াখিনি কুকাৰৰ পৰা উলিয়াই ল'লোঁ আৰু ইয়াত বাকী থকা মই পানীখিনিও থৈ দিম। এইখিনি পাছত কামত আহিব, আপোনালোকে চাই থাকিব। আৰু এয়া মই বিলাহীখিনি সৰু সৰু টুকুৰাকৈ কাটি ল'লোঁ আৰু এইফালে পিঁয়াজ, আদা আৰু নহৰু মই টুকুৰা টুকুৰকৈ কাটি লৈছোঁ। আৰু এয়া মই কেৰাহীত তেল গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ অকণমান কাটি থোৱা পিঁয়াজ। এইখিনি অকণমান দেৰি লৰাই ল'ম। আৰু এতিয়া দি দিম মই ইয়াত কাটি থোৱা নহৰু আৰু আদা। এতিয়া এইখিনি মই অকণমান দেৰি লৰাই ল'ম। আৰু অকণমান দেৰি লৰাই লোৱাৰ পাছত এতিয়া মই বইল কৰি কাটি থোৱা বিলাহী আৰু জলকীয়াখিনি দি দিছোঁ। এতিয়া মই এইখিনি অকণমান দেৰি ভাজি ল'ম। আৰু এতিয়া দি দিছোঁ মই ইয়াত অকণমান নিমখ। আৰু এতিয়া মই ইয়াত দি দিম এচামুচ চেনি। আচলতে এই চাটনিটো মিঠা আৰু জ্বলা দুয়োটাই হয়। আৰু এতিয়া মই এইখিনি 5 মিনিটমানৰ কাৰণে ভাজি ল'ম। আৰু এতিয়া মই ইয়াত দিম বিলাহী বইল কৰা পানীখিনি। এই পানীখিনি দিয়াৰ পাছত মই 5 মিনিটমান এইখিনি উতলিবলৈ দিম। আৰু এয়া এতিয়া ৰেডি হৈ গ'ল। এইখিনি আপোনালোকে মিক্সিত পিচি লৈ ধুনীয়াকৈ পৰিৱেশন কৰিব পাৰিব। আৰু এতিয়া মই এই একেটা কেৰাহীতে চুপখিনি এয়া দেখিছে চিকেন বইল কৰা এই চুপখিনি মই ইয়াত ভাজিম। আৰু এতিয়া ইয়াত তেল দি দিলোঁ আৰু অকণমান পিঁয়াজ দিম, বেছি নিদিওঁ। অকণমান পিঁয়াজ দি দিলোঁ। অকণমান আদা আৰু নহৰু কুটি থোৱা। এতিয়া মই ঢালি দিম ইয়াত চুপখিনি। আৰু এয়া চুপখিনি উতল আহিবলৈ ধৰিছে আৰু ইয়াত দি দিম মই এতিয়া আধা চামুচ জালুকৰ গুড়ি। আচলতে চুপত জালুকৰ গুড়াটো দিলেহে বেছি ভাল লাগে নহয় জানো ফ্লেভাৰটো। আৰু এতিয়া মই এইখিনি অকণমান দেৰি উতলিবলৈ দিম। এয়া চুপ উতল অহাৰ পাছত মই অকণমান ওপৰত কেঁচা ধনিয়াৰ পাত ছটিয়াই দিছোঁ আৰু এয়া আমাৰ চুপ ৰেডি হৈ গ'ল। বিৰাট টেষ্টি হয়, এনেকৈ চুপ আপোনালোকে বনাই খাবচোন। আৰু এয়া মই ম'ম' বনাবৰ কাৰণে 250 গ্ৰাম ব্ৰইলাৰ মাংস লৈ লৈছোঁ। আৰু এইখিনি মই বইল কৰি সৰু সৰু টুকুৰা কৰি লৈছোঁ এনেদৰে। আৰু এইফালে লৈ লৈছোঁ মই বন্ধাকবি মিহি মিহিকৈ কাটি লৈছোঁ আৰু এইফালে কেঁচা ধনিয়াৰ পাত আৰু এয়া পিঁয়াজ, নহৰু আৰু আদা। আৰু এইফালে লৈ লৈছোঁ মই চিকেন। আৰু এতিয়া মই এই গোটেইখিনি ভালদৰে মিক্স কৰি ল'ম। আৰু এতিয়া মই ইয়াত দিছোঁ 2 চামুচ জালুকৰ গুড়ি। সোৱাদ অনুসৰি নিমখ আৰু অকণমান ৰিফাইণ্ড অইল। আৰু এতিয়া পুনৰ মই এইখিনি ভালদৰে মিহলি কৰি ল'ম। আৰু এয়া মই ময়দাৰ ডোটো ৰেষ্ট কৰিবলৈ দিছিলোঁ। এইটো মই পুনৰবাৰ অকণমান শুকান ময়দা দি মঠি ল'ম। আচলতে ময়দাৰ ডোটো ঢিলা হৈ গ'লে ম'মৰ শ্বেপ দিবলৈ অকণমান অসুবিধা হয়। আৰু এয়া মই ম'ম' বনাবৰ কাৰণে এনেদৰে সৰু সৰুকৈ বেলি ল'লোঁ।
আৰু এতিয়া মই এনেদৰে ম'মৰ শ্বেপ দিছোঁ। ইমান ভালদৰে নাজানো, তথাপিও পাৰিছোঁ আৰু অকণমান বনাই অভ্যাস হৈছেগৈ। আৰু এয়া মই টিফিনৰ ঢাকন এখন লৈ লৈছোঁ। ইয়াত মই এনেকৈ ৰিফাইন তেল সানি ল'ম, যাতে ম'ম'খিনি ইয়াত লাগি নধৰে। এয়া এনেদৰে মই চাৰিওফালে প্লেটখনত সানি ল'লোঁ ম'ম'। এতিয়া ইয়াত দিম। এয়া দেখিছে মই ম'ম' এনেদৰে প্লেটখনত দি ল'লোঁ। আৰু এয়া মই কোনো ষ্টিমাৰ ব্যৱহাৰ নকৰোঁ। এতিয়া মই কুকাৰত এই প্লেটখন দিম আৰু কুকাৰৰ ঢাকনখন বন্ধ কৰি দিম। এনেদৰে মই 20 মিনিট যাম। আৰু এয়া দেখিছেনে মই এটা কুকাৰত অকণমান পানী দি লৈছোঁ, তাৰ ওপৰত এটা টিফিন দিছোঁ। পানীখিনি মই আগতে অকণমান গৰম হ'বলৈ দিলোঁ। আৰু এতিয়া মই এই টিফিনটোৰ ওপৰত এই টিফিনৰ ঢাকনখন বহাই দিম। আৰু এইখিনি মই 20 মিনিটমানৰ কাৰণে সিজাম। আৰু এয়া মই এতিয়া কুকাৰৰ ঢাকনখন বন্ধ কৰি দিছোঁ আৰু এয়া মই ম'ম' 20 মিনিটৰ কাৰণে সিজিবলৈ দিম। আৰু এয়া 2টা চিটি মৰাৰ পাছত মই গেছৰ ফ্লেমটো অফ কৰি দিলোঁ আৰু ইয়াৰ ভাপটো যাব দিলোঁ। এয়া ম'ম' আমাৰ সিজি গ'ল। এতিয়া এইখিনি উলিয়াম। এয়া দেখিছেনে ম'ম' আমাৰ ভাপত সিজি গ'ল। আৰু এইখিনি ঠাণ্ডা হ'ব দিলে ইয়াৰ হেৰিটো ধুনীয়াকৈ হ'ব। এতিয়া কোমল কোমল দেখিবলৈ পোৱা গৈছে। ইয়াক অকণমান ৰেষ্ট ল'বলৈ দিব লাগিব। আৰু এয়া মই টিফিনৰ ঢাকনখনত আকৌ মই অকণমান ঘিউ লগাই লৈছোঁ। এবাৰ ঘিউ দি বনাম। এয়া মই ম'ম' লৈ লৈছোঁ। এইবাৰ আকৌ এইখিনি মই কুকাৰত দি দিম। এয়া এতিয়া চিটি মাৰিলে আমাৰ ম'ম' হৈ গ'ল ৰেডি। এইবাৰ মই টেষ্ট কৰি কেনে এবাৰ। এয়া হৈ গ'ল মোৰ ম'ম' তৈয়াৰ। টেষ্টি ম'ম'। এইখিনি দেখিছে জ্বলা চাটনিখিনি যে বনাইছিলোঁ, এয়া পিচি ল'লোঁ। আৰু এয়া ম'ম'। কোনো ধৰণৰ মই ষ্টিমাৰ ব্যৱহাৰ কৰা নাই। প্ৰেছাৰ কুকাৰত বনোৱা ম'ম'। খুব সহজে আপোনালোকেও ঘৰত বনাই খাব পাৰিব। ট্ৰাই কৰি চাব। ম'ম' আমাৰ ৰেডি হৈ গ'ল আৰু এবাৰ বেটাই টেষ্ট কৰিছে। মজা? টেষ্টি নে? আৰু এয়া মই ম'ম' আৰু চুপ ধুনীয়াকৈ প্লেটখনত সজাই ল'লোঁ। আৰু এয়া মই ইমানখিনি ম'ম' আজি বনালোঁ। আৰু মোৰ ভিডিঅ'টো আজি ইমানতে শেষ কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে প্লিজ লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেললৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।